আজি বাঁহৰ গাজৰ আচাৰ বনাওঁ আহক মই বনোৱা নাই দেই মায়ে বনোৱা আচাৰ ইমান বঢ়িয়া বনায় একদম বাঁহৰ গাজকেইটা ওপৰৰ বাকলিটো এৰাই ঠিক এইদৰে কৰি ল'ব তাৰপিছত মিহি মিহিকৈ কাটি ল'ব মই এই মাৰ পৰাই শিকিছোঁ সেইকাৰণে ভাবিছোঁ শিকা মানুহজনৰ পৰাই আপোনালোকেও শিকক আৰু অকণমান নিমখ হালধি সানি ৰ'দত দিব এনেকুৱাকৈ দিব যাতে তাৰ গাৰ পানীটোহে মৰে শুকাই নিদিব নহ'লে লিকটীয়া হ'ব আচাৰটো জাষ্ট পানীখিনি শুকাইছে ঠিক সেইখিনিয়ে ৰ'দত নিমখ হালধি সানি তাক এইদৰে এইখিনি কিন্তু মেইন হয় এইখিনি যদি শুকাই দিয়ে নহয় লিকটীয়া হ'ব কিন্তু সৰিয়হ খুন্দি লৈছোঁ মানে একদম মিহি পাউডাৰ নহয় দৰদৰীয়াকৈ কেইচামুচমান সৰিয়হ যিমানখিনি আপোনালোকৰ বাঁহৰ গাজ সেই হিচাপে অলপ সৰিয়হ খুন্দি ল'ব মই এয়া 5 চামুচমান সৰিয়হ খুন্দিছোঁ তাৰপিছতে শুকালে নহয় তাতে তেল গৰম কৰিলোঁ বেছি তেলো নালাগে চাওক তেলতে আৰু পাঁচফোৰণ কেইটামান দিলে মায়ে তাৰপিছত দি দিলে বাঁহৰ গাজখিনি কাৰণ বতৰটো ইমান ভাল নাছিলে সেইকাৰণে আৰু ৰ'দো নাই অকণমান জাষ্ট গাৰ পানীটো মৰিছে আৰু নিমখ হালধি সানা দি দিলে গোটেইখিনি আৰু বাঁহৰ গাজখিনি দি আৰু গৰম তেলত অকণমান লৰাব এতিয়া ময়ো আপোনালোককো দেখুৱাই থকা চান্সতে ময়ো পটককৈ ভিডিঅ'টো বনাই মই মা দেচোন মই পাহৰি যাব পাৰোঁ শিকি লওঁ ময়ো ইমান যে ভাল পাওঁ বাঁহৰ গাজৰ আচাৰ আমাৰ মায়ে চা যে খুব ভাল পায় তাৰপিছতে আৰু মা ভাবাই নাই মই ভিডিঅ' বনাম বুলি নিমখটো আগত দিয়াই আছে তথাপিতো নিমখ দৰকাৰ হ'ব ন অলপ নিমখ এতিয়া দি দিব নিমখ দিব হালধি আৰু জলকীয়া গুড়িটো অকণমান দিব তেতিয়া ভাল হয় জ্বলা জলকীয়া গুড়ি হ'লেতো ভালেই তাৰপিছতে সৰিয়হ গুড়ি মই 3 চামুচমান সৰিয়হৰ গুড়ি হিচাপে দিলোঁ অলপ খুন্দি থৈছোঁ পিছত আৰু লাগিব 5 চামুচমান খুন্দিছিলোঁ 3 চামুচমান আৰু সেয়া আচাৰ ৰেডি